নমস্কাৰ বন্ধুসকল, সকলোকে টিয়ক মনিজন ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। আজি আপোনালোকক দেখুৱাম ৩২৮ নং মুৰেজান প্ৰাথমিক বিদ্যালয়ত কেনেদৰে ৰাভা দিৱস উদযাপন কৰা হৈছিলে। চাই থাকিব ভিডিঅ'টি। তাৰ আগতে কৈ লওঁ যে দুদিনমান আগতে যোৰহাট জিলা ভিত্তিত শিক্ষক সন্মিলনীৰ দ্বাৰা আয়োজিত যি বৃত্তি পৰীক্ষা হৈছিলে, সেই বৃত্তি পৰীক্ষাত এইখন স্কুলৰ এজন ছাত্ৰই ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছে। তেওঁৰ নাম হৈছে ডিম্পল দোলা কাষৰীয়া। স্ক্ৰীণত আহি আছে তেওঁৰ নাম আৰু মাৰ্কশ্বিট, চাই ল'ব আপোনালোকে। ডিম্পল দোলা কাষৰীয়াই ৩২৮ নং মুৰেজান প্ৰাথমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আমাৰ মুৰেজান অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল। ডিম্পল দোলা কাষৰীয়াই এটাই কথা প্ৰমাণ কৰি দিলে যে চৰকাৰী স্কুল বা প্ৰাইভেট স্কুলত পঢ়িলে যে ভাল হ'ব সেইটো কথা নহয়। চৰকাৰী স্কুলত পঢ়িলেও মানে ভালদৰে যদি মন দিয়া হয় পঢ়াত, ভাল হ'বই আৰু লগতে মাক দেউতাকেও গাইড দিব লাগিব। সেইবোৰ কথা বাদ দিয়ক বাৰু। এতিয়া ৰাভা দিৱস কেনেদৰে উদযাপন কৰা হৈছিলে চাই লওঁ ব'লক। ভিডিঅ' কৰিবলৈ ষ্টেণ্ড লাগে হয়নে? সকাল থাকিলেগে তাই Rong
আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো টেপি দিব আৰু শ্বেয়াৰ কৰিব এনেদৰে আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বাই বাই লগ পাম নতুন ভিডিঅ'ৰ লগত চিলড্ৰেন টাটা বাই বাই